Hello everyone, good morning. সকলোকে স্বাগতম জনাইছো ডলেজ ব্লগৰ নতুন এটি ভিডিঅ'লৈ আৰু আজি এনেকৈ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। একেবাৰে কুঁৱলীৰে চাৰিওফালে নেদেখা হৈ আছে। ইমান ঠাণ্ডা পৰিছে আৰু পৰিৱেশটো একেবাৰে ভাল লগা হৈ আছে। সেইকাৰণে অকমান ভিডিঅ' কৰি ৰাখিলো। আৰু আজি আপোনালোকক দেখুৱাম আমাৰ বাগিচাখন ৰাতিপুৱাই সেইদিনা ভিডিঅ'টোত কৈছিলো দেখুৱাম বুলি। বলক চাও কি ফুল আছে। কি হে কি খাইছো তুমি দেখাও ধুনীয়াকে খাও আৰু এতিয়া সৰু মা আহিছে লগত বহুত কিবা কিবি আনিছে পাচলি চাচলি সকলোবিলাক আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ ওয়াও দেখা হাক পালেং এই পালেঙৰ চাটনি খাব মজা আছে না আৰু আছে গোলনেমু শুকান গোলনেমু চুজ গুচাই ধুনীয়াকৈ শুকাই থোৱা আছে ইয়াৰে এতিয়া বটলত ভৰাই থলে হৈ যাব থৈ দিয়া এই গোলনেমু কি আছে এতে খা বস্তু নাই খা খাব খা বস্তু খা বস্তু হেই নাখৈ টেঙা শাক খুদনা শাক আছে খুদনা শাক ডাঠাও আছে মিক্স আছে বঢ়িয়া একদম ধুই চুই দিছে আৰু কি আছে মোৰ প্ৰিয় বস্তু বেঙেনা একদম ফ্ৰেছ ঘৰৰ বেঙেনা এইখিনি পালেং আৰু এইখিনি গুটিখিনি থ'ব পাৰিম ধুনীয়া আৰু আনিছে কোমোৰা
এই মান কচু না দুধ কচু সৰু মা মান কচু লাগলি ধৰব হয় না টেঙা মিঠাটো মিঠা গম নেমু গন্ধটো মজা গন্ধ হৈছে এই মই খাব নোৱাৰো দে বাপৰে সদ্য খাব নোৱাৰা দুৰুম শাক ক'ৰ পৰা আনিছে বিপুলদা ইমান দুৰুম শাক কি ধুনীয়া ইমান কোৱালা কোৱালা বটি খাবা মজা হৈছে চুঙা পিঠা কেইটা আছে এটা দুটা তিনিটা আছে তিনিটাই আছে এতিয়া আমি বনাম কি বনাম মাছেৰে বনাম কোমোৰা চব্জি বনাম এইটোৱে দিম এইটো মোৰ প্ৰিয় বস্তু ঠিক আছে এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ লেটছ গো এখানে সবজি আর এখানে কোমড়া আর এখানে মাছ আৰু এইফালে হ'ব আলু পোৰা অলপ পানী দিলে মাছ দিলে মামী পানী দিবা দিছে কি কৰিছ চব্জি বনাম আৰু এইখিনি হৈছে আলু পোৰা আৰু পালেং শাক কোনে কোনে ভাল পায় খাই জনাবচোন আৰু এইফালে মাছেৰে কোমোৰা খাৰ আজি ভিডিঅ'টো ইমানতে সামৰিম আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই